নমস্কাৰ বন্ধু বান্ধৱীসকল, বহুমুখী প্ৰতিভা চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি জানিম যে স্কিনখননো ঘৰুৱা হিচাপতনো কেনেকৈ আমি উজ্জ্বল কৰিব পাৰোঁ, মুখৰ পৰা ৰিংকল আঁতৰাব পাৰোঁ। আৰু বহু ক্ষেত্ৰত আমাৰ দেখা যায় যে মুখখনত সৰু সৰু গুটি গুটি ফুটা ফুটা টাইপৰ হৈ যায়। এইবোৰৰ সমস্যানো কেনেকৈ ঘৰুৱা হিচাপত দূৰ কৰিব পাৰোঁ, পিম্পলৰ সমস্যা দূৰ কৰিব পাৰোঁ। বন্ধু বান্ধৱীসকল, আমাৰ স্কিনখন খুবেই চেঞ্চিটিভ হয়, যাৰ ফলত বন্ধু বান্ধৱীসকল আমাৰ স্কিনখনত বিভিন্ন সমস্যা হোৱা দেখা যায়। পিম্পলৰ সমস্যা হওক বা ছানবাৰ্ণৰে সমস্যা হওক, চকুৰ গুৰি কলা পৰাৰ সমস্যা হওক, দৈনন্দিন ব্যস্ততাৰ ফলতে এইবোৰ সমস্যা আমাৰ দেখা যায়। আৰু স্কিনখন প্ৰতিপাল নকৰাৰ ফলতো এইবোৰ সমস্যা দেখা যায়। পাৰ্লাৰলৈ নোযোৱাকৈ আহকচোন চাওঁ এই ভিডিঅ'টোৰ জৰিয়তে 15 মিনিট সময়ত আমি কেনেকৈ এখন উজ্জ্বল আৰু সুস্বাস্থ্যৱান স্কিন পাব পাৰোঁ। আহকচোন এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওঁ। আপুনি বজাৰৰ দামী দামী ক্ৰীমো ল'বলৈ পাহৰি যাব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, মই এটা চিচাৰ অকণমানি বাতি লৈ ল'ম। আপোনালোকেও এনেকৈ বাতি লৈ ল'ব, বেলেগ ল'লেও হ'ব। এয়া চাওকচোন, মই মচুৰ দালি অলপমান ৰাতিয়েই তিয়াই থৈছিলোঁ। আপোনালোকেও অকণমান মচুৰ দালি ৰাতিয়েই তিয়াই থ'ব আৰু স্কিনত যিমানটো প্ৰয়োজন হয় সিমানটোৱে তিয়াব। এই চাওকচোন মচুৰ দালিখিনি কি ধুনীয়াকৈ কোমলি গৈছে। মই ধুনীয়াকৈ দুবাৰ তিনিবাৰ পানীয়েদি চাফা কৰি ধুই লৈছোঁ। এতিয়া মচুৰ দালিখিনি মই ধুনীয়াকৈ এটা মিক্সিতে হওক বা পটাতেই হওক পিচি ল'ম। আপোনালোকৰ যদি পটা নাই, পটাত মিক্সিতে পিচি ল'ব। মই পটাতে পিচিছোঁ, অকণমান দালি আছিলে সেইকাৰণে মই মিক্সিত পিচা নাই, পটাতে পিচি লৈছোঁ। আপোনালোকে মিক্সিও ব্যৱহাৰ কৰিব পাৰে। বন্ধু বান্ধৱীসকল, তাৰপিছত মই এচামুচ গোলাপ জল মিহলাই লৈছোঁ মচুৰ দালিখিনিৰ লগত। এতিয়া চাওকচোন, হাতেদি মই ধুনীয়াকৈ মিক্স কৰি দিছোঁ। আপোনালোকে চামুচেদিও মিক্স কৰিব পাৰে। মই হাতেদিয়েই মিক্স কৰি দিছোঁ কাৰণ মই মুখতেই লগাম, হাতেদিয়ে লগাব লাগিব যিহেতুকে মই হাতেদিয়ে মিক্স কৰি লৈছোঁ। এয়া চাওকচোন, মই মুখত এতিয়া এপ্লাই কৰিবলৈ লৈছোঁ মচুৰ দালিখিনি। এয়া চাওক, আপোনালোকে গোলাপ জল অকণমান দিব, এচামুচ দিব, তাৰপিছত মিক্স কৰি পেলাই এয়া মুখত মই ধুনীয়াকৈ লগাইছোঁ। আপোনালোকে হাতেদিয়ে লগাব, আঙুলি ব্যৱহাৰ কৰি, কাৰণ বেলেগ ব্ৰাছ চাৰ্ছ দি এইটো পেষ্টটো লগাবলৈ অলপ দিগদাৰ হয়। এয়া চাওকচোন, মই ধুনীয়াকৈ স্পিন বৰ্ডত দি দিছোঁ কাৰণ আপোনালোকে বেয়া পাবও পাৰে। এয়া চাওক, মই ধুনীয়াকৈ গোটেই স্কিনখনত এপ্লাই কৰি ল'ম। লাহে লাহে আপোনালোকে বেছি খৰধৰকৈ এপ্লাই নকৰিব, অলপ লাহে লাহে ধুনীয়াকৈ যাতে বস্তুটো ৰৈ যায়, সেইকাৰণে এনেকৈ লাহে লাহে আঙুলিয়েদি আপোনালোকে ধুনীয়াকৈ গোটেই স্কিনখনতে ব্যৱহাৰ কৰিব। বন্ধু বান্ধৱীসকল, এইটো লগাওঁতে আপোনালোকে মুখেদি কথা নাপাতিব আৰু সপ্তাহত আপুনি 2বাৰ বা 3বাৰ ব্যৱহাৰ কৰিব পাৰিব। আৰু যিকোনো এজৰ হওক, সৰুৱে হওক বা ডাঙৰে হওক, সকলোৱে ব্যৱহাৰ কৰিব পাৰিব কাৰণ এইটো ঘৰুৱা হিচাপে ব্যৱহাৰ কৰা হয়। এইটোত কোনো ছাইড ইফেক্ট নাথাকে, সেইকাৰণে সৰুৱে হওক ডাঙৰে হওক সকলোৱে ব্যৱহাৰ কৰিব পাৰিব। মই 15 মিনিট সময় ৰৈ ল'লোঁ। এয়া চাওকচোন, মোৰ স্কিনখন শুকাবলৈ আৰম্ভ কৰিছে। পেকটো লগোৱাৰ পিছত এয়া চাওক, মই স্কিনখন শুকাবলৈ আৰম্ভ কৰিছে অলপ অলপ। আপোনালোকক দেখাইছোঁ, চাওক স্কিনখন শুকাবলৈ আৰম্ভ কৰিছে। এতিয়া মই লাহে লাহে এৰুৱাবলৈ লৈছোঁ। আপোনালোকে এৰুৱাওঁতে অলপ পানী ব্যৱহাৰ কৰিব কাৰণ এইটো ডাঠ হৈ যাব। আৰু এয়া চাওকচোন, মই 15 মিনিটৰ পিছত মুখখন ধুনীয়াকৈ ধুই দিছোঁ। এয়া চাওক, এতিয়া স্কিনখন ইমান উজ্জ্বল আৰু ধুনীয়া লাগিছে। চাওকচোন, পূৰা কোমল কোমল লাগিছে, চুইয়ে ভাল লাগি গৈছে। আপোনালোকেও এনেকৈ ব্যৱহাৰ কৰিব, এসপ্তাহত 2বাৰ বা 3বাৰ ব্যৱহাৰ কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।